BTRত পুনৰ অবৈধ অস্ত্ৰ উদ্ধাৰ সোমবাৰে নিশা 9:30 এক গোপন তথ্যৰ ভিত্তিত আৰক্ষীৰ এটা দলে চেৰফাংগুৰি থানাৰ অন্তৰ্গত বেলগুৰি জংঘল এলেকাত তালাচী অভিযান চলাই কেইবাজাই গুলীসহ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষী বিষয়া মুকুট ৰাভাৰ নেতৃত্বত আৰু কোকৰাঝাৰ আৰক্ষীৰ সহযোগত উক্ত অভিযান চলোৱা হয়। অভিযানত AK সিৰিজৰ 56টা ৰাইফল, AK সিৰিজৰ 56টা মেগাজিন, এটা 7.65 mm এটা পিষ্টল, 7.65 mm এটা মেগাজিন, AK সিৰিজৰ 29টা সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। পুনৰবাৰ জনাও BTRত পুনৰ অবৈধ অস্ত্ৰ উদ্ধাৰ অভিযানত AK সিৰিজৰ 56টা ৰাইফল, AK সিৰিজৰ 56টা মেগাজিন, এটা 7.65 mm এটা পিষ্টল, 7.65 mm মেগাজিন, AK সিৰিজৰ 29টা সজীৱ গুলীসহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। চিৰাঙৰ পৰা মৃণাল চৰকাৰৰ ৰিপৰ্ট, ৰেড ৰিভাৰ টাইমছ।